কছে কছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম। বৰ্তা আপুনি বিদায় ভালে আছে? ভালেই আছো দে। কিবা লাগিছিল নেকি? নাই নাই নালাগে নালাগে। এনেকে যে বহি আছে, আহক ভিতৰতে বহিব। গৰমটোহে যেনেকে পৰিছে উপায়কৰণতে অকণমান বহিছো দে। আচ্ছা, এখেত হৈছে সেই সকলোৱে চিনিয়ে পায় দেখোন, অজিত কাইদেউ। আচল নামটো হৈছে অজিত কুমাৰ নাথ। আমি সকলোৱে মৰমতে অজিত কাইদেউ বুলিয়ে মাতোঁ। আনন্দ ষ্টেচনৰ লগত থকা আত্মিক সম্পৰ্কটোৰ কাৰণে অজিত কাইদেউ কেতিয়াবা ইয়ালৈ আহি থাকে। ডাঙৰ কথাটো হ'ল, এদিন আকৌ কৈছিলে দেই, মানে অজিত কাইদেৱে অকল নাটক ভাওনাই কৰা নাই, বিহু মাৰিছিলে। খৰিক বোলে তাৰ পৰা আনা। গোসাঁই এইবিলাক ক'লে মোক ফালিব মানুহটোৱে। হেৰি নকওঁ, আপোনালোকে চাওক, আজি ডাঙৰ কিবা ঘটিবই ঘটিব। বৰ্তা হয় দিয়ক, বৰষুণটো যদিও আহি আছে, গৰমটো একদম বিৰাট পৰিছে। সেইকাৰণে কৈছো আহক ভিতৰতে বহিব। একো নহয় দিয়া। এই এনেকে বহুত দিন গছৰ তলত বতাহ ল'বলৈ নোপোৱাই হলো নহয়। কথাটো হয় বৰ্তা, প্ৰকৃতি বতাহৰ লগত ফেনৰ বতাহে কি পাত্তা পাব। বৰ্তা আপুনি ইয়াতে বহক, আহক। ৰাম কৃষ্ণ পাই শুব। কি কবা, এই ফ'ৰলেন বনোৱা সকলে গোটেই জধে মধে গছবিলাক কাটি পেলাই। এতিয়া ভাগ্য লাগিব গছৰ তলত বহিবলৈ। হয় দিয়ক, গছ গছনিও নাইকিয়া হ'ল, প্ৰদূষণো বাঢ়িল। সেইকাৰণটো এতিয়া বতৰৰ অকণো ঠিকনা নাইকিয়া হ'ল। এতিয়া দেখিলা, অলপ আগতে মাৰিলে বৰষুণ, এতিয়া আকৌ অকল ৰ'দ। বতৰৰ ফল বতৰত খাবলৈকে নোপোৱা হলো। ক'ত খাবলৈ পাবা? এই আগৰ আমি হাতৰ পাছতহে আম, কঁঠাল, জামু, পনিয়ল, লেটেকু এইবিলাক খাবলৈ পাওঁ। এতিয়া হাতলা এইবিলাক বস্তু নাইকিয়াই হ'ল। একদম সঁচা কথা। বেপাৰীয়ে অধিক লাভৰ বাবে ঔষধ দি সকলো বস্তু সময়ৰ আগতে বজাৰত বেচে। কি কবা এইবিলাক যুগৰ পৰিৱৰ্তন। দেউতাৰ গা মোৰ ভালে আছে নে? ভালে আছে বাৰু। মাজে মাজে অকণ অশান্তি কৰে। পিছে বৰ্তা আপুনিনো কোনফালে আহিছিলে? মই বজাৰলৈ আহিছিলো। এই লকডাউনৰ পৰাতো বজাৰ খোলাই নাই। এতিয়া কোৱা শুনিছো বজাৰ খুলিছে। সেইকাৰণতে বোলো বজাৰৰ ফালেকে যাওঁ। আহোঁতে সেই বাটতে বৰষুণে পালে তোমাৰ ইয়াতে অকমান সোমালো আৰু। ভালেই কৰিলে দিয়ক। নহলে বৰ্তা আপুনি আমাৰ ঘৰতে বহকে বলক। হয়, অৱশ্যে দেউতাৰকো ঢেৰ দিন লগ পোৱা নাই, এপাক দেখা কৰি থৈ যাওঁ দেই। যাওক। বৰ্তা, তহঁত জীয়াই থকালৈকে গছজোপা কাটিবলৈ নিদিবি। গছ জীয়াই থাকিলেহে আমিও জীয়াই থাকিম, হা দেই। মই কৈ থলো কিন্তু দেই। হয় বৰ্তা। তই ভালে আছ? আছো দিয়ক। আপোনাৰ? আছো দে। এই 5 টকীয়া বিকাজী ভুজিয়া আছে নে? আছে, ৰ দিয়কচোন এপেকেট। তোৰ ছুটি কেইদিনো? ছুটি বুলিবলৈ নাই বুজিছে, যাবই লাগিব পৰহিলে। পিছে আপোনালোকৰ আনন্দ ষ্টেচন চাই আছো, বৰ বঢ়িয়া লাগিছে। ধন্যবাদ। নালাগে দে। হ'ব, মোৰ দিনেই বেয়া বুজিছে, মই বেলেগৰ পৰাই ল'ম দিয়ক। হ'ব দিয়ক, যাওঁ হা। যা। এই নিগনি মুখাৰ পৰা মানে শান্তি নাই, চব চেচ কৰি দিলে। ইফালে বাকী লোৱা মানুহখিনিও মোক দেখিলে ৰাস্তাৰ পৰাই পলায়। মানে ইফালে নিগনিৰ পৰা শান্তি, ইফালে বাকী দিয়া মানুহখিনিৰ পৰা। আচ্ছা, এইগৰাকী আকৌ আমাৰ নীলনয়নী বৰুৱা দেই। এখেত মানে হৈছে, এখেতে ভাল নাটক কৰে। তাৰপিছত ডাঙৰ কথাটো হ'ল, এখেতে নতুনকৈ ইউটিউব চেনেল এটা খুলিছে আৰু পেজ এটাও খুলিছে, অলপ হাঁহো আহক বুলি। চাব পাৰে দেই, বিৰাট বিৰাট ভিডিঅ' দি থাকে। ডাঙৰ কথাটো হ'ল, ডাঙৰ কথাটো বা কি হ'ল জানো, তাইহে জানিব আৰু দেই। চাওক 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 চাওক। সদায় সদায় বাকী নিবলৈ খবৰ নাই মানে এইবিলাক। তই বেয়া নাপাবি দেই, মোৰ মানে খং উঠি আছে। এফালে নিগনি একেবাৰে হাৰাশাস্তি কৰিছে, ইফালে আকৌ বাকী খোৱা মানুহবিলাকে মোক দেখিলে ৰাস্তাৰ পৰাই পলায়। তই কিন্তু একেবাৰে বেয়া নাপাবি দেই। নাই নাই, আপোনাক কোনোবাই বেয়া পাব পাৰে নে? নাই মানে হ'লেও আৰু। বাৰু কচোন, তোক কি লাগে? মোক এই পেন এটা দিয়ক আৰু এই ক্লাছমেটৰ বহী দুখন দিয়ক। হয় নেকি? কি কালাৰ দিম পেন? ব্লেক কালাৰ দিয়ক। ব্লেক।
কিমান হ'ল? তোৰ 100 টকা। লওক আহিছো দেই। যা। বেয়া পোৱা নাই আকৌ। হ'ব। অলপ পিছত ফোন কৰিবি অ'। মোৰ একদম কথা পাতিবলৈ মন যোৱা নাই, মাথাটো গৰম হৈ আছে। পিছত কৰিম, কাট। এই মানুহবিলাকৰ চিন্তাধাৰাবোৰ যে কেতিয়া সলনি হ'ব নহয়। কংকন অকণমান ৰখাই দিবিচোন, ৰখাই দিবি। আচ্ছা, কেতিয়াবা এনেকুৱা হয় নহয়, এই নামে মানুহে যে মিল নাখায়। ধৰি লওক নামটো দি দিলে দীঘল, তাৰ আকৌ চাইজটো হৈ গ'ল ধৰক এই 3 ফুটৰ বাটাম এটা সমান হা। ঠিক তেনেকুৱাই নামে আচৰণে মিল নোখোৱা প্ৰাণীবিলাকৰ ভিতৰত অন্যতম ই। ঘৰত নাম দিছিলে মৰম, কলেজত মণিকাঞ্চন। মৰম বোলা বস্তুটোতো দেখা পোৱা নাযায়, এই খঙত একেবাৰে টিঙৰি তোলা হৈ থাকে। আজি কি কেছত উঠি আহিছে গম চম নাপাওঁ। বা ইণ্ট্ৰটো এনেকৈ দিলে মোক ফলাৰ চান্সটো বহুত বেছি আছে, তথাপিতো দিছোঁ। চাই থাকক। এই মহাশয়, কি হ'লনো? কি হ'ব আৰু, এই মাত্ৰ চাৰিআলিত এজনক লগ পালো, ভণ্ডাৰ দোকানৰ সন্মুখত। এই আপোনালোকে যে আনন্দ ষ্টেচন কৰি থাকে। আপোনালোক বুলি যে কৈছ, আমি বুলি ক'ব নোৱাৰো। তাকেতো, আমি যে আনন্দ ষ্টেচন কৰি আছো, সেইবোৰ বোলে অনৰ্থক। কাম নথকা মানুহেহে বোলে এইবোৰ কৰে। আৰে খং নুঠিব নে গগন দা? কোনো সেইজন ক'ৰ হয়? আছে এজন, এই সভা সমিতিত আগশাৰীত বহিবলৈ নাপালে উঠি অহা ডাঙৰ পণ্ডিত এজন। ঠিকছে যাই দিছো আজি। অনিল, তই আকৌ আহিলি যে? এই বেগটো নিবলৈ পাহৰি থাকিলি হয় নেকি? চাচোন তাতে আছে নেকি? তাৰপিছত কচোন। মৰম, ভালে আছা? ভালে আছিলো। এই মানুহ এজনৰ কথা শুনিহে টেমাটো গৰম হৈ আছে। বহা। কোনে কি ক'লেনো? কি কবা আৰু, কাৰ ঘৰত কি লাগিছে, কোনে কি কৰিছে, সেইবিলাক আলোচনা কৰি থকাটোহে মানুহৰ স্বভাৱ। কিবা এটা কৰিবলৈ ল'বাহে বেয়াটো খুচৰিবলৈ আৰম্ভ কৰিয়েই দিয়ে। এইবোৰ কথা একানে শুনি একানে উলিয়াই দিব লাগে। নীল, তই হাঁহিছ যে? নাহাঁহি কি কৰিম, এইবোৰ মোৰ কাৰণে সৰু কথা। মানে? সন্ধিয়া টিউচন কৰি ঘৰ পাওঁতে যে দেৰি হয়, মানুহৰ যিহে কথা। আৰু দেউতা ঢুকোৱাৰ পৰা মানুহে বেছি সুবিধা লোৱা হ'ল। নীল, হয় দেই, মানুহৰ মানসিকতাবোৰ নহয়। আৰু এটা ইণ্টাৰেষ্টিং কথা, মাজতে যে আপোনালোকৰ লগত নাটক কৰিছিলো, মোৰ মানে যোৱা অলপ দেৰি হ'ল, মানুহে ইমান বদনাম উলিয়ালে নহয়। সেইবুলি আকৌ মই এইবোৰ বাদ নিদিওঁ গগন দা, সদায় কৰি যাম। কাৰণ কিয় জানে, মোক মায়ে সদায় বিশ্বাস কৰে মোক। আৰু এইবোৰতো বেয়া কথা নহয়। নাই কৰা বেয়া, আৰু নেৰিবিও। হয় নীলবা, নেৰিবা। মৰম, জীৱনত আগবাঢ়িবলৈ হ'লে এইবোৰ কথা শুনিবলৈ বাদ দিব লাগিব, আৰু শুনিলেও মন নিদিবা। মৰম, নীলে ঠিক কথাই কৈছে। ভাল মানুহে সমালোচনা নকৰে, আৰু সমালোচনা কৰিলেও গঠনমূলক সমালোচনা কৰে। বুজিলি? বুজিছো, কিন্তু এই মানুহবিলাকৰ কথা শুনি নোকোৱাকে থাকিবও নোৱাৰো নহয় গগন দা। মোৰতো গৰম হৈ যায় মানে। বুধ, তই অলপ পিছত চাই দিবিচোন, মই কিবা এটা কথা পাতি আছো। বাৰু গগন দা, মই যাওঁ এতিয়া। যা। এই ছোৱালীজনীৰ যুঁজাৰ সাহস কিন্তু মানিবলগীয়া। বাৰু, এই মানুহজনক বাৰু তই বেছি বেয়াকে ক'লি নেকি? এনে বেলেগৰ কথা খুচৰি থাকিবলৈ আপোনালোকে সময় ক'ত পায়? মানে তই কাক ক'লি ঘৰ কথা? নহয়, সেই বুলি মানুহজনক কৈছো মানে। আৰু কৈছো আমি ভালেই কৰো বা বেয়া কৰো, তাত আপোনালোকে ক'বলৈ কোন? মানুহ হৈ জীয়াই থাকিবলৈ শিকক আৰু। নিন্দা কৰি কৰি গাত কিমান বেমাৰ সোপা চপাই লয় আৰু। যদি মানুহ হৈ জীয়াই থাকিব নোৱাৰে, তেন্তে আহিব আমাৰ আনন্দ ষ্টেচনলৈ, জীৱন কি বুজাই দিম। এই বুলি কৈছো, জেগাত ক'লা পৰি গৈছে। কলি বুজিছ, ঠিক কলি। হয় দেই, এই মানুহৰ চিন্তাধাৰাবোৰ যে কেতিয়া সলনি হ'ব ভাবিবই নোৱাৰি। কিন্তু এইবোৰ কথাই আমাক একো প্ৰভাৱ পেলাব নোৱাৰে বুজিছ। শুন মৰম, আনন্দ ষ্টেচন আন্তৰিকতাৰে চাই থকা প্ৰতিজন লোকেই আমাৰ কাৰণে একোজন পৰিয়ালৰ সদস্য। গতিকে তেওঁলোকৰ কাৰণে আমাৰ আনন্দ ষ্টেচন অব্যাহত ৰাখিম। নিশ্চয় অব্যাহত ৰাখিম, আৰু জীয়াই ৰাখিমেই আনন্দ ষ্টেচন। সদায় জীয়াই ৰাখিম। বাৰু, তোৰ চাগে গৰম লাগিছে নহয়, ঠাণ্ডা এটা খাই ল'বি। ঐ, কি হ'ল? শিল পৰা কপৌটো হ'লি যে? নহয়, আপুনি খুৱাব? হয় মহাশয়, মই খুৱাম। কি আচৰিত বা!
সমালোচনাও এক কলা, যদিহে সেই সমালোচনা গঠনমূলক হয়। সমালোচনা থাকিব, প্ৰত্যাহ্বান থাকিব। মহান মনীষীয়ে কোৱাৰ দৰে গৈ থকাই জীৱন, ৰৈ থকাই মৃত্যু। আমাৰ কাহিনী চলিয়ে থাকিব। নতুন নতুন কাহিনীৰে আনন্দ ষ্টেচন অহা সপ্তাহতো আহিব। তেতিয়ালৈকে চাই থাকিব আনন্দ ষ্টেচন।